বৰ্তমান গুৱাহাটী মহানগৰীৰ সন্ধিয়া 5 বজাৰ পিছত কাৰফিউ বলৱত থকাৰ সময়ৰ পিছৰ দৃশ্য এয়া। অসমত কোভিডৰ পৰিস্থিতি ঠাই বিশেষে বাঢ়ি যোৱাৰ ফলত চৰকাৰে সঘনাই SOP সলনি কৰি থকাৰ লগতে বৰ্তমান কিছুমান ঠাইত COVID-19 হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। কিন্তু কিছুমান ঠাইত একে পৰিস্থিতি হৈ থকা দেখা যায়। ঠিক তেনেদৰে গুৱাহাটী মহানগৰীতো আবেলি 4 বজাৰ পিছত দোকান পোহাৰ বন্ধ আৰু 5 বজাত কাৰফিউ বলৱত থাকে যদিও মহানগৰীৰ বিভিন্ন ঠাইত 5 বজাৰ পিছত বিভিন্ন ধৰণৰ গাড়ী চলাচল কৰা দেখা যায়। লগতে মহানগৰীৰ বিভিন্ন ঠাইত গুটখা জাতীয় বিভিন্ন ধৰণৰ বস্তু ৰাস্তাত বিক্ৰী কৰি থকা পৰিলক্ষিত হৈছে। বিশেষকৈ gmchৰ গেটৰ সন্মুখত প্ৰশাসনৰ চকুৰ আগতে গুটখা জাতীয় সামগ্ৰীবিলাক বিক্ৰী কৰি থকাও পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব। চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন। নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম।